সকলোকে শুভ ৰাতিপুৱা জনাই মই মোৰ ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ব্লগটোৰ আপোনালোকক আৰম্ভণিতে দেখাব বিচাৰিছোঁ যে গুজৰাটৰ দাদৰা নগৰ হাভেলীৰ মনোমোহা বতৰৰ এটা দৃশ্যাংশ। আৰু এই মনোমোহা বতৰৰ দৃশ্যাংশৰ আঁৰত কি আছে জানেনে? আজি বছৰৰ প্ৰথম জাক বৰষুণ দাদৰা নগৰ হাভেলীত সমাগত আৰু আপোনালোককো দেখাম বুলি ভাবিলোঁ। গতিকে প্ৰথমৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চাই যাওক আৰু উপভোগ কৰক এজাক ডাঙৰ বৰষুণ আৰু মনোমোহা পৰিৱেশ। গতিকে ব'লক দেৰি নকৰোঁ, মোৰ ব্লগটো আৰম্ভ কৰোঁ আৰু আপোনালোকে উপভোগ কৰক আৰু শেষলৈকে চাই যাওক। আৰু এজাক কিনকিনীয়া পিঠাগুড়ি চলাৰ বৰষুণ বুলি যে কোৱা হয় আমাৰ তাত, গতিকে তেনেকুৱা এধৰণৰ এজাক বৰষুণৰ সৈতে মোৰ ব্লগটো আৰম্ভ কৰি দিছোঁ আৰু অপেক্ষাত ৰৈ আছোঁ এজাক ডাঙৰ বৰষুণৰ বাবে। বহুতেই বহুত দিন হ'ল, বহুত মাহ হ'ল আচলতে বৰষুণ নেদেখা। গতিকে আজি বতৰটো দেখি বিৰাটেই ভাল লাগিছে। একদম বতাহ মাৰি আছে, ফিৰফিৰীয়া ঠাণ্ডা হাৱা আহি আছে, ডাঙৰকৈ বৰষুণ দিব। গতিকে আপোনালোকে চাই যাব মোৰ ভিডিঅ'। ৱাও, কিমান ধুনীয়া লাগিছে নহয়, ক'বলৈ ভাষা নাই। আচলতে বহুত মাহ হ'ল যে বাহিৰত বৰষুণ নেদেখা আৰু বৰষুণ নিদিয়াৰ ঠাই এখন এতিয়া বৰষুণ আৰম্ভ হ'ল যেতিয়া একদম কণ্টিনিউ 3 মাহ আৰম্ভ হ'ব আৰু আৰম্ভ হ'ল যেতিয়া আৰম্ভ হ'লেই আৰু 3 মাহ। গতিকে অসমত চাগে আমোৱালেই বৰষুণে, নহয়নে? কিন্তু ইয়াত কিন্তু প্ৰথম আৰম্ভণি হৈছে দেই আৰু বিৰাট ভাল লাগিছে, বিৰাট একদম বহুতেই ভাল লাগিছে, ঠাণ্ডা ঠাণ্ডা লাগিছে আৰু আপোনালোকক সেইবাবে দেখালোঁ। এজাক বৰষুণে মোক ধুই থৈ গ'ল, এজাক সুবাসে মোক চুই থৈ গ'ল, জুবিন অনুৰাগী যিহেতু। আৰু বৰষুণ যাক উপভোগ কৰাৰ লগে লগে সেয়া মিঠা আলু সিজাই পেলাই খাব লাগিব ৰাতিপুৱা আৰু চাহ খাব লাগিব। চাহ যিহেতু আমাৰ অভ্যাস, একদম চাহ নহ'লে নহ'ব। গতিকে এয়া চাহৰ লগত মুড়ি ব্যৱস্থা কৰা হৈছে ৰাতিপুৱা মোৰ বাবে। আচলতে মই বহুতেই ভাল পাওঁ চাহৰ লগত এনেকৈ মুড়ি তিয়াই খাই। আৰু আপোনালোকে কেনেকুৱা পায় জনাবচোন দেই। এইটো মোৰ পুৰণি অভ্যাস, সৰুতেও খাওঁ এনেকৈ আৰু একদম বহুত মনত পৰি গৈছে সৰুতে এনেকৈ খাইছিলোঁ আৰু গতিকে আপোনালোককো দেখালোঁ আৰু ময়ো খালোঁ। আপোনালোকে খায়নে বাৰু চাহৰ লগত এনেকৈ মুড়ি তিয়াই? মই কিন্তু খাওঁ দেই। এয়া চাওকচোন কেনেদৰে মুড়িৰ লগত চাহ তিয়াই এনেকৈ চাহকাপ খালোঁ ৰাতিপুৱা আৰু মই আপোনালোকক দেখাই গৈছোঁ মোৰ ভিডিঅ'। আপোনালোকে চাই যাব আৰু উপভোগ কৰিব। আৰু যিহেতু আমাৰ কলিজাৰ বৰষুণ যাক অচিনাকি, সেইবাবে ব্ৰেকফাষ্ট কৰিছে বৰষুণ যাক উপভোগ কৰি কৰি। তাই আচৰিত মানিছে, কি হৈছে কি এইবিলাক, সেইকাৰণে বহুতেই একদম ভাল পাইছে। আচলতে চাইছেও, আচৰিতো মানিছে আৰু ভালেই হৈছে। ব্ৰেকফাষ্টটো মই তাইক কৰাব পাৰিছোঁ বৰষুণ দেখাই দেখাই। আৰু তাৰ লগে লগে এয়া জানেই নহয় আৰু এগৰাকী গৃহিণীৰ কাম কি কি তালিকাত। এয়া কামৰ লিষ্ট হিচাপে নহয়, দেখাই দিছোঁ আৰু আপোনালোকক কি কৰিছোঁ। একদম স্পীড, একদম আমাৰ সহায়িকাৰ লগত। আৰু এয়া একদম ৰুটি বেলিছোঁ, ৰুটি বেলাৰ পাছত আকৌ আহি গ'ল এয়া চিকেন দুপৰীয়াৰ বাবে। গতিকে আজিৰ ব্লগটো মোৰ ইমানেই আছিল। আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ অতি সোনকালে। আজিলৈ টাটা, বাই বাই।